এই গোসাইগাঁও বাহ ব্যৱসায়ী সন্থাৰ পৰা আমি তৎক্ষণাৎ এটা সংবাদমেলৰ এটা আয়োজন কৰিছোঁ। তো ইয়াত উপস্থিত সকলো সাংবাদিক বন্ধুসকললৈ মোৰ নমস্কাৰ। তো আমি যোৱা 5 তাৰিখে এটা প্ৰতিবাদ কাৰ্যসূচী লৈছিলোঁ শ্ৰীৰামপুৰ আগত থকা চেকপোষ্টত। তো তাত আমি গোটেই বাহবাহী সন্থাৰ পৰাই আমি যে গণতান্ত্ৰিক পদ্ধতিত আৰু শান্তিপূৰ্ণভাৱে এটা আমি প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছিলোঁ। তো তাত আমি প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত তাত আহি শ্ৰীৰামপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, গোসাইগাঁও মহকুমা আৰক্ষী বিষয়া উপস্থিত হৈ আমাক আশ্বাস দিছে যে আপোনালোকৰ যি অসুবিধাৰ সন্মুখীন হৈ আছে সেই অসুবিধা আজিৰ পৰা নহয়, আপোনালোকে সবে শান্তিপূৰ্ণভাৱে ইয়াৰ পৰা যাওক। তাৰপিছত আমি তাৰ পৰা এই প্ৰতিবাদী কাৰ্যসূচী শেষ কৰি পেলাই আমি তাৰ পৰা সবে নিজ নিজ ঘৰলৈ আহোঁ। আৰু যোৱা 2 দিনৰ পৰা আমাৰ যে আমি ব্যৱসায় কৰোঁ তাত সেই ব্যৱসায়ত আমাৰ একো আমি অসুবিধাৰ সন্মুখীন হোৱা নাই। কিন্তু যে সেইদিনা যে প্ৰতিবাদী কাৰ্যসূচী হৈছিল সেই প্ৰতিবাদী কাৰ্যসূচীৰ ভিজুৱেল লৈ কোনোবা দুষ্ট চক্ৰই এটা নিউজ বনাইছে। তাত আমি একো ৰাজনৈতিক কথাই হোৱা নাই, কিয়নো যে আমাৰ এই আমাৰ যে ব্যৱসায় এই ব্যৱসায়ত বাৰম্বাৰ বিটিচি প্ৰধান হাগ্ৰামী মহিলাদেৱে আমাক 3-4বাৰকৈ আমাক সাহায্য আগবঢ়াইছে, কিয়নো বিভিন্ন সময়ত আমাৰ ওপৰত এই গুণ্ডাগড় লোৱাৰ কাৰণে প্ৰচেষ্টা প্ৰত্যেকবাৰে হৈছে। আৰু প্ৰত্যেকবাৰ হাগ্ৰামী মহিলাদেৱে সেই দলটো প্ৰত্যেকবাৰে লোৱাৰ পৰা সিহঁতে বিৰত থাকিছে, হাগ্ৰামী মহিলাদেৱে সিহঁতক সকীয়াই দিছে। তো সেইকাৰণে আমি ৰাজনীতিৰতো কোনো কথাই কোৱা নাই সেইদিনা। তো ৰাজনীতিকৰণ কোনো একো কথাই হোৱা নাই। আমি একত্ৰিতভাৱে যে আমি বাহ ব্যৱসায়ী সন্থাৰ যি গোটেই আমি সদস্যসকল আৰু শ্ৰমিকসকল আছোঁ, আমি চবে একেলগে একত্ৰিত হৈ তাত আমি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিলোঁ। কিন্তু তাৰ যে ভিজুৱেল কিছুমান লৈ কিবা এটা বাতৰি এটা ওলাইছে ৰাজনীতিকৰণৰ কিবা BPF-ৰ সেই লৈ, তাত আমাৰ তৰফৰ পৰা তেনেকুৱা একো আমি মন্তব্য ৰখা নাই, আমাৰ কোনো সদস্যই মন্তব্য ৰখা নাই। আৰু আমি সিদিনা যে সাংবাদিক সন্মিলন যে আমি ৰাখিছিলোঁ সিদিনাৰ যে ভিজুৱেল আপোনালোকে চালে গম পাব আমি কি কথা পাতিছোঁ আৰু কি কথা পতা নাই। তো এই আপোনালোকৰ জৰিয়তে সেই এটাই কথা মই ক'ব বিচাৰোঁ বা বাহবাহী সন্থাৰ পৰা আমি ক'ব বিচাৰোঁ যে ৰাজনীতিকৰণৰ যে এটা ভুৱা এটা নিউজ ওলাইছে সেই নিউজটো আমাৰ ফালৰ পৰা হোৱা নাই বা আমি কৰাও নাই। তো মই তাকে ক'ম যে আৰক্ষী প্ৰশাসনে সেই যে নিউজটো হৈছে এই নিউজটোৰ ওপৰত বিচাৰ বিবেচনা কৰি কোনে কৰিছে ভুৱা নিউজ এটা, তাত যেন সঠিক পদক্ষেপ লয়, সেইখিনিকে আপোনালোকৰ জৰিয়তে এটা আবেদন আমি ৰাখিছোঁ। তো এই যে নিউজটো ওলাইছে, নিউজটো কিয় ওলাইছে? নিউজটো আমি এনেকুৱা ভাবিছোঁ যে এই দুষ্টচক্ৰই কিবা ৰাজনৈতিক মুনাফা আদায় কৰিবৰ কাৰণে তো কিছুমানে BPF-ৰ ইয়াত যি ব্যক্তিসকল আছে সিহঁতক বদনাম কৰিবলৈ এটা প্ৰচেষ্টা চলাইছে। সেই প্ৰচেষ্টা যেন আপোনালোকৰ জৰিয়তে বিফল হয়, নিঃশেষ হয়, সেইখিনিকে কথা আপোনালোকৰ জৰিয়তে মই ৰাখিছোঁ। কাৰ্যসূচীত যে আমাৰ এটাই দাবী আছিলে যে আমি যে বাহৰ ট্ৰাকবোৰ পঠিয়াওঁ, সেই ট্ৰাকৰ পৰা কোনোবা দুষ্টচক্ৰই 3000 টকাকৈ বিচাৰিছিলে। কিন্তু সিদিনা প্ৰতিবাদ কাৰ্যসূচী হোৱাৰ পিছত সেই দাবীটো সিহঁতে বা এই দুষ্টচক্ৰটো আঁতৰিছে তাৰ পৰা, আৰু আৰক্ষী প্ৰশাসনে আমাক আশ্বাসো দিছে। তো এতিয়া সিদিনাৰ পিছত আমাৰ একো অসুবিধা হোৱা নাই। কিন্তু অনাগত দিনত আমি আপোনালোকৰ জৰিয়তে এটা আমাৰ দাবী ৰাখিব বিচাৰিছোঁ যে মাননীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱ আৰু BTC প্ৰধান হাগ্ৰামী মহিলাদেৱে যেন এই যে আমাক এটা সেই দিছে, ৰাস্তা আমাক দিছে, এটা পৰিৱেশ দিছে, ভাল এটা পৰিৱেশ দিছে, এই পৰিৱেশটো যেন অহা দিনত আমি পাওঁ। আমি যেন শান্তিপূৰ্ণভাৱে সকলোকে মিলি পেলাই, সকলো জাতি জনগোষ্ঠী মিলি পেলাই আমি বাহৰ ব্যৱসায় কৰোঁ, ইয়াত ৰাজনীতিকৰণ নাই। তো সেইকাৰণে অহা দিনতো যেন আমি সঠিকভাৱে আৰু সকলো শান্তিপূৰ্ণভাৱে যেন আমি ব্যৱসায় কৰি যাব পাৰোঁ, এই আপোনালোকৰ জৰিয়তে আমি এই দাবীখনে ৰাখিছোঁ।